হেৰস্তু স্বাগতমটো জুমন ব্লগাৰ সকলোকে মোৰ আজিলৈ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু গাইজ ভিডিঅ'টো সকলোৱে লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট দিব। তো গাইজ আমি বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মানে মজাকৈ আমাৰ যোগেন্দ্ৰ বড়ো তাৰ মানে ঘৰটো আধা আধি হ'লি আৰু মানে গোটেই কাম চাম মানে কৰি আছে আৰু এতিয়া মানে গোটেই একদম চাফা তাফা কৰি দিলে গোটেই আৰু মানে অহাকালি মানে মিস্ত্ৰী আহিব গোটেই কাম চামখিনি কৰিব। আৰু গাইজ মানে আজি যাইছোঁ ফল লাইনৰ মানে তাত। তো গাইজ মানে তাত বোলে মাছ ধৰি আছে কোনোবাই আপোনালোক দেখুৱাবলৈ গৈছোঁ তাত আৰু এতিয়া বলক তাৰ ওপৰত তলৰ মানে প্ৰথম তলত আহিলোহি। তো গাইজ মানে ইয়াতে গোটেইখিনি কাম চাম হৈ আছে আৰু মানে খিৰিকীত ডিজাইন আৰু মানে গোটেইখিনি। তো গাইজ কোনোবা যদি এনে খিৰিকী আছে মোক কমেণ্ট কৰি জনাবচোন। আৰু কিন্তু গাইজ মজা একদম। আৰু গাইজ মানে আজি বতৰ চতৰ একদম ধুনীয়া হৈছে। আমি এতিয়া বলক পথাৰত যাওঁ আৰু পথাৰত যাই আপোনালোক দেখুৱাইছোঁ। তো গাইজ কেনে পালে মোক কমেণ্ট কৰি জনাবচোন। আৰু ইয়াত মানে একদম জজ্জা মজাকৈ হ'ব আৰু বলক মানে ঘৰৰ পৰা ওলাই মানে গাইজ চাইকেলটোৰ এটা মানে চিট কাভাৰটোৰ মানে এইটো একদম গোটেই ছিঙি গৈছিল আৰু গাইজ চালাই মাৰি আনিলোঁ দোকানত গৈ ঢালাই তালাই মাৰি বঢ়িয়াকৈ ইটান মজাকৈ আহিলোঁ আৰু ইটান আমি তাত গৈছোঁ বলক। আৰু মানে চাইকেলত একদম মই অলপ চলপ মডিফাই কৰি দিছোঁ। ইউটিউব চেনেলৰ নামটো লিখিছোঁ জুমন ব্লগ আৰু কেটিএম বুলি লিখিছোঁ। তো গাইজ কেনে লাগিল মোক কমেণ্ট কৰি জনাব। মানে বঢ়িয়াকৈ ফল লাইনত আহি গ'লোঁ আৰু মানে এই তাৰ পৰা ইয়ালৈ আৰু ইয়াত মানে গোটেইখিনি মাছ চাছ চিচা হৈছে আৰু গাইজ পানীটো ক'ত পেলাইছে আপোনালোক দেখুৱাই দিছোঁ। প্ৰথমতে তাকে যোৱা নাই, প্ৰথমতে আমি ইয়াত আহিছিলোঁ আৰু গাইজ এনেকৈ মানে এই তাৰ পৰা আহি একদম ইয়াতে মানে পানীটো একদম মজাকৈ পৰি আছে আৰু মজাকৈ ইয়ালৈ আহিলোঁ আৰু ইহঁতে মানে একদম এই গোটেই কাম চাম কৰি আছে আৰু গাইজ ইয়াত মানে একদম মজা মাছ আছে। তো গাইজ মানে কালি পৰহি মানে ধৰা হ'ব আৰু ইয়াত মানে একদম ডাঙৰ মাছ আছে আৰু। তো গাইজ সিচাও মানে একদম ধেমালি নহয়, একদম পুৰা মজা। আৰু গাইজ চাওক এইটো কি লাম্বা আৰু বাপৰে চাওক কি বম লাম্বা গাইজ একদম। তো গাইজ এইটো ভিতৰে যাওঁ বলক। ওকে গাইজ একদম এই একদম না ধান পাই ইয়াৰ পৰা একদম গোটেই একদম তালৈ ইয়াত একদম কোনোবাই কাকৰৰে মানে ঘৰৰ এইগিলা মানে খেচৰা বস্তু মান পেলাই গৈছে। তো গাইজ তামান গন্ধ ওলাইছে আৰু গাইজ মানে ইয়াৰ মাছ চাছ কিছুমান মৰিছে কিছুমান আছে একদম মজাকৈ মানে ইয়াৰ গোটেইখিনি। তো গাইজ মানে কালি পৰহি মানলৈ গোটেই একদম সিঁচা হ'ব আৰু মাছ ধৰা আপোনালোক আজি পাৰিলে আজিয়ে দেখুৱাম আৰু কালি পাৰিলে কালি দেখুৱাম এটা ভিডিঅ'। তো গাইজ মানে একদম মজাকৈ ইয়াতে সিঁচি আছে। তো গাইজ আৰামত মানে 2-3 দিন লাগিব আৰু ফল লাইনত যিখিনি মানে একদম গছ পুতাৰ হেৰি কাম চলি আছিল। তো গাইজ মানে আজিও কৰিবলৈ আহিছে এখেতসকলে আৰু এনে আজি নাচপৰাৰ পৰা আমাৰ ইয়ালৈ মানে গোটেইখিনি পানী চানী দিয়া কৰিব আৰু মানে ইয়াত ভাস্কৰ আহি আছে। তো গাইজ একদম মানে ভাল লাগিব ইয়াত গাছ তলত আহিলোঁ জেনেৰেটৰৰ মাতত মানে একদম থাকিব নোৱাৰি আৰু মানে এই পানীৰ একদম আপোনালোক ক'লোৱে আৰু মানে ইয়াত একদম গাইজ চাপ গোটেই আছে আৰু মানে এতিয়া লাহে মানুহ চানুহ গোটেই ভিৰ হ'ব ধৰিলে আৰু গাইজ মানে অলপ পিছত আৰু মানুহ বাঢ়ি যাব গোটেইখিনি আৰু মানে ভাস্কৰটো একদম তলত নামিলে আৰু ইয়াত মানে মাছ চাছ ইটান ধৰিব অলপ দেৰিকৈ। তো গাইজ মানে পানী গোটেই আৰু শেষ হ'ব মানে আৰু ধৰ কালি মানে সিঁচিব পাৰিব আৰু। তো গাইজ আপোনালোক পাৰিলে কালি এটা ভিডিঅ'ত দেখুৱাই দিম। তেনেই তাত আছিল মেচিনটো আৰু আনি মানে ইয়াত মানে এইবিলাক দিব কাৰণ ইয়াত মানে একদম পানী শুকাই গ'ল আৰু ইয়াত মানে বহুত পানী আছে কাৰণ ইয়াৰ পৰা একদম ডাইৰেক্ট যাই তাত যাব। তো মানে তাৰ পৰা আহিলোঁ মানে ফল লাইনৰ পৰা আৰু এইখন মানে বাকাৰাখন মজা ইয়াতো মানে থাকি একদম মজা লাগিছে। তো গাইজ মানে সেইটোত তাতে মাছ সিঁচি আছে ধৰ ইয়াত মানে খানা চানা হ'লে গাইজ ইয়াতে খাব পাৰে আৰু মানে ইয়াত বঢ়িয়াকৈ গাছ চাছ আছে মজাকৈ আৰু এইখিনি জেগা গাইজ মজা ঠাণ্ডা। তো গাইজ মানে থাকি মজা লাগে ইয়াত আৰু এইকাৰণে এই গাইজ বাঁহ চাওক মানে আমাৰ গাঁৱত যে ইমান মাখান বাঁহ আছে। তো গাইজ মই ভাবা নাছিলোঁ আজি মানে দেখিলোঁ ইমান মানে। তো গাইজ আমাৰ বাৰীতো মানে একদম বহুত বাঁহ আছে আৰু ইয়াতো আপোনালোকৰ এটা ভিডিঅ' দেখুৱাইছিলোঁৱে আৰু মানে জাগাখিনি একদম মজা। তো গাইজ মানে একদম মজা জাগা ইয়াত মানে মই অকলে আহিছিলোঁ। তো ইহঁতো মানে বোলে আহেই পানীটো মোৰো খচকিবৰ মন নাছিল। তো গাইজ মানে আপোনালোক দেখুৱাত ধৰি আহিছোঁ লাইক এটা নিশ্চয় কৰি দিব আৰু ইহঁতো মানে ভাই আহিবি নাই বোলে গাইজ পানী মানে ইয়াতে পানী চানী খচকে তাৰ বাকৰাৰ পৰা আহিলোঁ ওলাই আৰু গাইজ চাওক ভৰিত পুত মানে ৰাম একদম মানে আপোনালোক দেখুৱাত ধৰি গোটেই মানে পুত হৈ গ'ল গাইজ একদম গোটেই মানে আৰু গাইজ ধুব লাগিল ধুই কিনে আপোনালোক দেখুৱাই আছোঁ। মানে তাৰ পৰা আহিলোঁ ষ্টেচনত আৰু গাইজ ষ্টেচনত মানে ইয়াৰ জনী ভাই আৰু মানে কোনোবা আছে। তো গাইজ মানে ইয়াত প্ৰেক্টিচ কৰিবলৈ সদায়। তো গাইজ পাৰিলে আপোনালোক এটা ভিডিঅ'ত জনাই দিম আৰু গাইজ ষ্টেচনটো এইটো একদম মজা। তো গাইজ মানে শ্ব'খিনি একদম মজা লাগে আৰু গাইজ আজি ভিডিঅ'টো বেছি লাম্বা নকৰোঁ এইখিনিলৈকে। আশা কৰোঁ অকলে নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।